অন্তৰংগৰ সাধুঘৰ। সাধুঘৰত আমি আজি এটা মজাৰ সাধু শুনিম। আৰু সাধু শুনিবলৈ আমাৰ ওচৰলৈ আজি এগৰাকী আলহীও আহিছে। এখেত তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম মিনমিন। ভাল ছোৱালী। ঠিক আছে, আজি আমাৰ সাধুটোৰ নাম হ'ল নগৰৰ এন্দুৰ আৰু গাঁৱৰ এন্দুৰ। সাধুটো লিখিছে প্ৰশান্ত কুমাৰ দাসে। দেশী বিদেশী মজাৰ সাধু। এটি ইউৰোপীয় লোকসাধুৰ আধাৰত প্ৰশান্ত দাসে এই সাধুটো লিখিছে। নগৰৰ এন্দুৰ আৰু গাঁৱৰ এন্দুৰ। দুটা এন্দুৰ আছিল, দুয়ো আছিল বন্ধু। এটাই বাস কৰিছিল গাঁৱত আৰু আনটোৱে বাস কৰিছিল নগৰত। গাঁৱত বাস কৰা এন্দুৰটোৰ নাম আছিল মিষ্টাৰ মাউচ আৰু নগৰত বাস কৰা এন্দুৰটোৰ নাম আছিল মিষ্টাৰ ৰেট। ৰেট এবাৰ গাঁৱৰ মাউচৰ ঘৰলৈ ফুৰিবলৈ আহিল। মাউচে ৰেটক দেখি বৰ ভাল পালে। ৰেট দুদিনমান মাউচৰ ঘৰত থাকিলো। ৰাতি সিহঁতে পথাৰত ফুৰিলে, পথাৰৰ আলু খালে, কাষতে থকা মন্দিৰটোৰ ডাষ্টবিনত গৈ খালে পায়স আৰু বুন্দিয়া লাডু। তুমি জানা? বুন্দিয়া লাডু। গাঁৱৰ মুকলি ঠাইখনত আৰামেৰে ফুৰিবলৈ পাই ৰেটে ভাল পালেও খোৱা বস্তুবোৰ কিন্তু একদম ভাল নাপালে। ভাতৰ পাতত যেতিয়াই ধান আৰু আলু দেখে সি বিৰক্তিৰে কৈ উঠে, তোমালোক যে ইয়াত কেনেকৈ থাকা নহয়, খোৱা বস্তুবোৰ ইমান বেয়া। মাংস নাই, চীজ নাই, ব্ৰেড নাই। এই আলু আৰু ধান খাই খাই মোৰ একদম বিৰক্তি লাগি গৈছে। আমাৰ ইয়াত আকৌ সেইবোৰ বস্তু নাপায় নহয়, মাউচে ক'লে। হয় নেকি? তেনেহ'লে নগৰৰ মোৰ ঘৰলৈ আহা, মই তোমাক মাছ মাংস খুৱাম, তেতিয়া গম পাবা কিমান সোৱাদ। পিছদিনাখন ৰেট নগৰৰ নিজৰ ঘৰলৈ গুচি গ'ল। বহুদিনৰ পাছত মাউচে এদিন ভাবিলে ৰেটৰ ঘৰলৈ যাওঁ, নগৰতো দুদিনমান থাকি অহা হ'ব। সেই বুলিয়েই মাউচ ওলাল সাজি কাচি নগৰলৈ বুলি। নগৰলৈ গৈ বিচাৰি বিচাৰি সি ৰেটৰ ঘৰ উলিয়ালে। ৰেটেও মাউচক দেখি বৰ আনন্দ পালে। ক'লে বোলে বৰ ভাল কৰিলা, আহিলা, দুদিনমান মোৰ ঘৰত থাকা, মই তোমাক ধুনীয়া ধুনীয়া বস্তু খুৱাম। ৰেট ধনী মানুহ এঘৰত থাকে। চিলিঙৰ ওপৰত তাৰ সৰু ঘৰ। দিনৰ দিনটো সি ঘৰটোৰ ভিতৰত সোমাই থাকে, মানুহৰ ভয়ত ক'লৈকো নোলায়। ৰাতি যেতিয়া গভীৰ হয় মানুহবোৰ শুই পৰে, তেতিয়া সি বাহিৰলৈ ওলায় আৰু খোৱা বস্তু বিচাৰে। সেইদিনাখনো ৰাতি যেতিয়া গভীৰ হ'ল, ৰেটে মাউচক লৈ গাঁতৰ পৰা ওলাল। শব্দ নকৰিবা, মোৰ পাছে পাছে আহি থাকা, ৰেটে ক'লে। দুয়োটাই সাৱধানে আহি পাকঘৰটোত সোমাল। পাকঘৰতে আছিল খোৱা বস্তু থোৱা আলমিৰা এটা। সৰু ফুটা এটাৰে দুয়োটাই সেই আলমিৰাটোত সোমাল। ভিতৰত আছিল এটুকুৰা বঢ়িয়া চীজ। ধুনীয়া গোন্ধাই আছে। গোন্ধ পাই মাউচৰ একদম জিভাত পানী আহি গৈছে। সি চীজ কেতিয়াও খাই পোৱা নাছিল। সি চীজ টুকুৰাত ঠিক কামোৰ মাৰিব ধৰোঁতেই খটংকৈ বাহিৰত শব্দ এটা হ'ল। মেকুৰী আহিছে, পলোৱা পলোৱা, ৰেটে ভয়তে কৈ উঠিল। দুয়োটাই এখন টুকুৰ নৰৈ আলমিৰাৰ পৰা ওলাই ঘৰৰ ফালে দৌৰ দিলে। ঘৰ পাই দুয়োটাই ফুপাবলৈ ধৰিলে। বাপৰে, তোমাৰ ইয়াত মেকুৰীও আছে দেখোন, মাউচে কৈ উঠিল। আছেতো, এলাপেচা মেকুৰীও নহয়, সি বৰ ভয়ংকৰ মেকুৰী। এন্দুৰ দেখিলে আক্ৰমণ কৰে। তাৰ হাতত যদি তুমি কেতিয়াবা পৰা, তেনেহ'লে আৰু নিস্তাৰ নাই, কেঁচাই কেঁচাই খাব। বাপৰে, মাউচৰ ৰেটৰ কথা শুনি পেটতে হাত ভৰি লুকাল। ৰেটে ওপৰৰ ফুটাটোৰে তললৈ
পাকঘৰলৈ জুমি জুমি চাবলৈ ধৰিলে মেকুৰীটো গ'লনে নাই। পাকঘৰতে কিবা খোৱা বস্তু আছিল চাগে। অলপ পাছতে মেকুৰীটো তাৰ পৰা গ'লগৈ। মাউচ আৰু ৰেড অলপ সময় নীৰৱে ৰৈ থাকিল। কিছু পৰৰ পিছত ৰেডে লাহেকৈ ক'লে, ব'লা এতিয়া। মই নাযাওঁ দেই, মোৰ ভয় লাগিছে, মাউচে ক'লে। ভয় কৰিলে কেনেকুৱা হ'ব? ভোকত মৰিবা, আহি থাকা মোৰ পাছে পাছে। মাউচৰো উপায় নোহোৱা হ'ল, কাৰণ তাৰ বৰ ভোক লাগিছিল। গোটেই দিনটো একো খোৱা নাই। গতিকে উপায় নাপায় ৰেডৰ পিছে পিছে বাহিৰলৈ ওলাই আহিল। দুয়োটা পুনৰ গৈ সাৱধানে পাকঘৰত সোমালগৈ। ৰেড এইবাৰ আলমাৰিটোত সোমাই মাছ মাংস কিবা আছে নেকি বিচাৰিবলৈ ধৰিলে। সি দেখিলে বাতি এটাতে ভজা মাংস অলপ আছে, গোন্ধত মলমলাই আছে, কিন্তু বাতিটো ঢাকনি এখনেৰে ঢাকি থোৱা আছে আৰু তাৰ ওপৰতে গধুৰ বস্তু এটা তুলি থোৱা আছে। গোন্ধ পাই মাউচৰো পেট একেবাৰে কলমলাই উঠিল। কিন্তু এতিয়া ঢাকনিখন, দুয়োটাই লগ লাগি ঢাকনিখন গুচাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নাই, নোৱাৰিলে, বৰ গধুৰ। শেষত দুয়োটা ভাগৰি পৰিল। ঠিক সেই সময়তে পাকঘৰৰ দুৱাৰখন ঘটংকৈ খোল খালে। শব্দ শুনি ঘৰৰ বন্ধ কৰা মহিলাগৰাকীয়ে পাকঘৰটো চাবলৈ আহিল। ইফালে সিফালে চাই আলমাৰীৰ দুৱাৰখন খুলিলে। ভিতৰত থকা ৰেড আৰু মাউচ দুয়োটাই লৰচৰ নকৰাকৈ চেপেটা লাগি লুকাই থাকিল। মানুহগৰাকীয়ে আলমাৰীৰ পৰা মাংসৰ বাতিটো উলিয়ালে আৰু ফ্ৰিজত নি ভৰাই থলে। তাৰ পাছত ইফালে সিফালে চাই পাকঘৰৰ পৰা লাহেকৈ ওলাই গ'ল আৰু যাওঁতে পাকঘৰৰ দুৱাৰখন পুনৰ বন্ধ কৰি থৈ গ'ল। কোনোমতেহে ৰক্ষা পালোঁ, মাউচে কৈ উঠিল। ৰেডে ক'লে, ভাল বস্তু খাবলৈ হ'লে অলপ সাহসো থাকিব লাগিব। ক'তনো খাবলৈ পালোঁ, মাংসৰ বাতিটো দেখোন লৈয়ে গ'ল। মাউচে বৰ দুখেৰে কৈ উঠিল। কি হ'ল, তোমাৰ হাঁহি উঠিছে? হেৰা, উপায় নাই, ৰেডে ক'লে। ব'লা ইয়াৰ পৰা এতিয়া ওলাই যাওঁ। দুয়োটা আলমাৰিটোৰ পৰা ওলাই ঠিক যাবলৈ ধৰোঁতেই মাউচে হঠাৎ দেখিলে পকী মজিয়াৰ ওপৰতে কিবা এটা বস্তুৰ ওপৰত এটুকুৰা ডাঙৰ মাংস পৰি আছে। সি আনন্দতে একে কোবে মাংস টুকুৰাৰ ওচৰলৈ দৌৰ দিলে। নাযাবা, নাযাবা, ৰেডে চিঞৰি উঠিল। চক খাই উঠিল মাউচ। এইবাৰ আকৌ কি হ'ল? সেইটো ওচৰলৈ নাযাবা, সেইটো ফান্দ হয়, ৰেডে চিঞৰি উঠিল। এইবাৰ কিন্তু মাউচ সঁচাকৈ আচৰিত হ'ল। ফান্দ? ফান্দ আকৌ কি বস্তু? তুমি ফান্দ মানে কি নাজানা? মাংস টুকুৰা খাবলৈ গৈ তুমি যদি সেই বস্তুটোৰ ওপৰত কেনেবাকৈ থিয় দিয়া, তেনেহ'লে আৰু তোমাৰ ৰক্ষা নাই, তাতেই চেপেটা লাগি মৰিবা, তোমাক কোনেও বচাব নোৱাৰে। কি? বাপৰে বাপ! তেনেহ'লে ব'লা ব'লা ইয়াৰ পৰা যাওঁ। তাতকৈ লঘোণে থকাই ভাল। ব'লা ইয়াৰ পৰা, বৰ ভয়ানক ঠাই এখন, মাউচে ক'লে। মাউচৰ অনুৰোধত দুয়োটা পুনৰ গৈ গাঁতত সোমালগৈ। সেইদিনাখন আৰু সিহঁতৰ একোৱেই খোৱা নহ'ল, তেনেকৈ শুই থাকিলে দুয়োটা। পিছদিনাখন ৰাতিপুৱালত মাউচ সোনকালে উঠিল। উঠিয়ে সি সাজি কাচি ওলাল। বন্ধু, তোমাৰ নগৰত আৰু মই নাথাকোঁ দেই। তোমাৰ নগৰৰ ভাল ভাল খোৱা বস্তুতকৈ মোৰ গাঁৱৰ সেই বস্তুকেইটাই ভাল। শান্তিত থাকিবও পাৰিম, খাবও পাৰিম। গুড বাই। সেই বুলি বিদায় লৈ গুচি গ'ল গাঁৱৰ মাউচ। ভাল লাগিলে? কি কৈছা? এওঁৰ কথা শুনি
না অহাবাৰ বোলে তেওঁহে সাধু ক'ব ক'বা ঠিক আছে ক'বা ঠিক অহাবাৰ আমাক একেটা সাধু শুনাব আমি শুনিম আজিলৈ আহোঁ পুনৰ লগ পাম অন্তৰংগৰ সাধুঘৰত